हेलो गाइज वेलकाम टू माय टू चैनल कमला आजमी ब्लग की खबर आपनलोকৰ निश्चय ভাল आमिও ভালে আছো आपनलोকৰ आशीर्वादত আজি এটা ৰেচিপি ভিডিও आपनलोকৰ মাজলৈ লৈ আইছো চাক আজি কি ৰেচিপি বনাম দেৰি নকৰি ভিডিওটোৰ মাজলৈ লৈ যাও आपनलोকক হে গাইজ আজি आपनलोকৰ মাজলৈ লৈ আইছো কি ধৰিব পাৰিছিনে आपनलोকে এয়া আছে মৰাপাত গাঁৱলীয়া ভাষাত কয় পাটাৰ পাত এয়া আজি বনাম মৰাপাত কেনেকৈ বনাম কি পদ্ধতিত বনাম সম্পূৰ্ণভাৱে স্ক্ৰিপ্ট নকৰাকৈ চাব বুলি আশা কৰিলোঁ এতিয়া পাতকেইটা মই ভালদৰে ছিঙি লওঁ এয়া পাতখিনি মই এনেদৰে ছিঙি ভালদৰে ধুই পৰিষ্কাৰ কৰি লৈ লৈছোঁ এটা খৰাহিত এনেদৰে পানী সৰিবলৈ দি দিছোঁ দেৰি নকৰি ভিডিওটো আৰম্ভ কৰোঁ আজি মৰাপাত বনাম কিহেৰে সৈতে এয়া লৈছোঁ এয়া মই শুকান মাছ লৈ লৈছোঁ আৰু এটা লৈ লৈছোঁ পিঁয়াজ কাটি জলকীয়া লৈছোঁ 4টা কাটি আৰু নহৰু আধা থেতেলিয়াকৈ লৈ লৈছোঁ চাৰিকৰ ভিতৰত সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰাকৈ অলৰেডি মই কেৰাহী গৰম কৰি দি দিছোঁ তেলখিনিও গৰম হৈছে এতিয়া পিঁয়াজ আৰু নহৰু জলকীয়াখিনি দি দিছোঁ এইখিনি অলপ এনেদৰে লৰাই ল'ম তাৰপিছত দি দিম মই এয়া শুকান মাছকেইটা খাৰ দি বনাম আজি শুকান মাছেৰে সৈতে মৰাপাতৰ কোনে কোনে বাৰু ভাল পাই কমেণ্টত জনাবচোন এইখিনি মই নিজৰে ভাজিম এইখিনি এনেদৰে লৰাই দিছোঁ তাৰপিছত দি দিম মই এয়া নিমখ দি দিছোঁ আধা চামুচ তাৰপিছত কি দিম জানেনে এয়া হৈছে খোৱা চ'দা এয়া খোৱা চ'দা দিম এচামুচ এইটো খাৰ বনাম আজি কিন্তু কলডিলৰ খাৰ নাই দিয়ক আজি এই চ'দাটোৱে ব্যৱহাৰ কৰিছোঁ তাৰপিছত দি দিম এয়া মৰাপাতখিনি দৰে বহুৱাই দিম বতৰৰ ফল বতৰত খাব লাগে তেনেদৰে বতৰৰ পাচলিও বতৰত খাব লাগে মৰাপাতৰ আঞ্জা খাব লাগে কিন্তু সকলোৱে নহয় যিসকলৰ আপোনাৰ প্ৰেছাৰ আছে প্ৰেছাৰ থকা লোকসকলে খাব নালাগে যিহেতু মূৰ ঘূৰণি হয় এইখিনি মই এনেদৰে তলপৰ কৰি লৰাই দিম খুব সহজ পদ্ধতি বনাব লাগে এনেদৰে দি দিছোঁ লৰাই এতিয়া মই ঢাকনিখন মাৰি থৈ দিম এনেদৰে কম জুইত বহুৱাই থৈ দিব দেখিছেনে কি ধুনীয়া নৰম হৈ গৈছে কমিও গৈছে এইখিনি আৰু নৰম হৈ যাব লাগিব ঢাকনিখন পুনৰ এনেদৰে লগাই থৈ দিম কেইমিনিটমান যোৱাৰ পিছত ঢাকনিখন এনেদৰে গুচাই দিলোঁ চাওকচোন কি ধুনীয়া হৈছে শুকান মাছেৰে সৈতে মৰাপাতৰ শাক আপোনালোকে এনেদৰে এবাৰ ট্ৰাই কৰিবচোন এয়া হৈ গ'ল এয়া মই নমাই থৈ দিলোঁ এইখিনিতে ভিডিওটো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ফেচবুক পেজতো ফ'ল' কৰিব ধন্যবাদ আকৌ এটা নতুন ৰেচিপিৰে সৈতে আপোনালোকৰ লগত লগ হ'ম